It is Tuesday, the 18th of July, 2023. Hey guys, স্বাগতম to my new video. তো এইটো কোনো ব্লগস ভিডিও নহয় আৰু ক'ব গ'লে এক ধৰণৰ এক্সপেৰিমেন্ট ভিডিও। তো এইটো মই কি কৰিম আজি এইখিনি দেখা পাইছে চিপস, দুই ধৰণৰ চিপস, এইটো চিপস আৰু এইটো বিংগো। তো এইখিনি হল খোৱা বস্তু, এই দুটা হল বিস্কুটৰ পেকেট। তো ইয়াক সাধাৰণ মানুহে কি কৰে দোকানৰ পৰা ডাইৰেক্ট কিনি আনি ডাইৰেক্ট খাই দিয়ে। তো আমি কি কৰিম অলপ বেলেগ ধৰণে খাম, কাৰণ এনেকুৱা কৰিম চিপছৰ লগত আজি এনেকুৱা কাম কৰিম আৰু বিস্কুটৰ লগত এনেকুৱা কাম কৰিম, ইয়াৰ মানে মান-ইজ্জত নাইকিয়া কৰি দিম। সিম্পলি এই চিপছ আৰু এই দুই ধৰণৰ চিপছ আৰু এই দুটা বিস্কুট দুই ধৰণৰ হয়। তো ইয়াৰ ভিতৰত মই ইমান ভালকৈ নাজানো, তেওঁ কৈছোঁ আৰু আপুনি কমেণ্টত জনাবচোন কি থাকে। মানে হাৱাকেইটাৰ মানে বাহিৰৰ হাৱা নহয়, এনেওতো জানে অক্সিজেনো নহয় বা কাৰ্বন ডাই অক্সাইডো নহয়, এইটো থাকে মই জানামতে নাইট্ৰজেন গেছ খোৱা বস্তুৰ ভিতৰত ৰাখিলে খোৱা বস্তু বেয়া নহয়। তো ইয়াক মই চিম্পলি কি কৰিম এমাহৰ কাৰণে মানে 30 ডেজৰ কাৰণে ইয়াক একদম ডাইৰেক্ট মাটিৰ তলত পুতি থৈ দিম। তাৰপিছত 30 দিনৰ পিছত আমি উঠাই পেলাই বস্তুটো ঠিকে থাকে নে কি বেয়া হৈ যায় সেইটো চাম, আৰু যদি ঠিকে থাকে তেতিয়াহে খাম, এতিয়া আৰু নাখাওঁ। আচ্ছা ঠিক আছে, চিম্পলি আহক মোৰ লগত আহক। তো ইয়াক আমি লৈ যাওঁ চিধা ইফালে ইয়াতে পুতি থৈ নেকি। তো চিম্পলি আমাৰ গাঁত খান্দা হৈ গ'ল, অলৰেডি গাঁত খান্দি দিলোঁ। তো ইয়াক কি কৰিম আমি চিম্পলি ডাইৰেক্ট ইয়াক পুতি থৈ দিবলৈ চেষ্টা কৰিম মজাকৈ। চিপছ আৰু ইফালে দুটা চিপছ আৰু মাজত থাকিব বিস্কুটকেইটা, এইকেইটা কেনেকৈ দিম। তো আমাৰ এইখিনি দিয়া হৈ গ'ল, এতিয়া মাটি দিব লাগে ফটাফট, আৰু মাটি দি এমাহ পিছত দেখা হ'ব আপোনালোকৰ লগত। তো নেক্সট ভিডিঅ' হ'ব, নেক্সট ভিডিঅ' মোৰ হ'ব আৰু 30 দিন পিছত এইটোৰ ওপৰতে হ'ব, কেনেকুৱা থাকে আৰু কি হয় তাকে দেখাম। ইয়াক চিম্পলি এতিয়া আমি মাটি দি দিম। আমাৰ পোতা হৈ গ'ল অলৰেডি, আমি খাদ্যখিনি বা চিপছখিনি ক'ব পাৰোঁ। তো সেইখিনি আমি ডাইৰেক্ট মাটিৰ তলত পুতি দিলোঁ, আৰু এই ভিডিঅ'ৰ পাৰ্ট 2 চাবলৈ এমাহ ৰখি থাকক, আৰু পিছত আপোনালোকক দেখাম যে বস্তুটো ঠিকে থাকে নে বেয়া হয়। তো ভিডিঅ' আৰু ভাল ভিডিঅ' পাবলৈ, আৰু নেক্সট আমি ভাল প্লেন বনাইছোঁ ক'ৰবাত যাবলৈ। তো নেক্সট ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ' শ্বেয়াৰ কৰি দিব। তো দেখা হ'ব নিউ ভিডিঅ'।